ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক জনাব বিচাৰোঁ যে এই ভিডিওটো কেৱল তেওঁলোকৰ বাবেহে যিসকলে পেনিয়াৰবাই এপৰ দ্বাৰা এটা ATM অৰ্ডাৰ কৰিছিল। যদি আপুনি অৰ্ডাৰ কৰা নাই তেতিয়া আপুনি এই ভিডিওটো স্কিপ কৰি যাব পাৰে আৰু যদি আপুনি পেনিয়াৰবাই তৰফৰ পৰা এটা ATM অৰ্ডাৰ কৰি মঙাইছিলে আৰু সেই মঙোৱাৰ পিছত প্ৰথমবাৰ কাৰণে সেই ATMটো কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে এপৰ সৈতে সেইখিনি জানিবলৈ আপোনালোকে আমাৰ এই ভিডিওটো সম্পূৰ্ণ চাব লাগিব, তেতিয়াহে আপোনালোকে সকলোখিনি বুজি পাব। প্ৰথমে আপুনি পেনিয়াৰবাই এপটো ওপেন কৰিব। এপটো ওপেন কৰাৰ পিছত য'ত মাইক্ৰ ATM এটা অপশ্যন আছে ইয়াতে আপুনি টেপ কৰি দিব। মাইক্ৰ ATM টেপ কৰাৰ পিছত ইয়াতে আপুনি আপোনাৰ ডিভাইচটো দেখিবলৈ পাব। আপোনাৰ যিটো ডিভাইচ হয় সেই ডিভাইচটো আপুনি সিলেক্ট কৰিব। যদি আপোনাৰ PXD হয় তেতিয়া PXD সিলেক্ট কৰিব, যদি আপোনাৰ মোৰ ফোন হয় মোৰ ফোনত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত এতিয়া আপুনি ইউৰ ডিভাইচ য'ত লিখা আছে ইউৰ ডিভাইচ অপশ্যনত ক্লিক কৰি দিব। ইউৰ ডিভাইচ অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে এতিয়া আপুনি আপোনাৰ ডিভাইচটোৰ যিটো চিৰিয়েল নাম্বাৰ সেইটো দেখা পাব। ইয়াতে এতিয়া আপুনি টেপ কৰি দিব। ইয়াতে টেপ কৰাৰ পিছত এতিয়া আপুনি কি কৰিব লাগিব, আপোনাৰ ডিভাইচটোৰ বেক চাইডে এটা QR কোড আছে, সেই QR কোডটো স্কেন কৰিব লাগিব। তাৰ কাৰণে আপুনি স্কেন বাৰকোডত ক্লিক কৰিব আৰু আপোনাৰ যি ATM সেইটো আপুনি উভতাই লৈ তাৰ যি QR কোড আছে সেই QR কোডটো আপুনি স্কেন কৰি দিব। স্কেন কৰাৰ লগে লগে ইয়াতে আপোনাৰ ছাকচেছফুলি আপোনাৰ যি ATM আছে সেইটো আহি যাব। এতিয়া আপুনি প্ৰচিড অপশ্যনত ক্লিক কৰিব। প্ৰচিড অপশ্যনত ক্লিক কৰাৰ পিছত এতিয়া আপোনাৰ ডিভাইচটো ছাকচেছফুলি স্কেন হৈ যাব আৰু ইয়াতে ছাকচেছ বুলি এটা মেছেজ আহি যাব। গতিকে এইদৰে আপুনি ফাৰ্ষ্ট টাইম আপোনাৰ মোৰ ফোন বা PXD ATMটো এক্টিভেট কৰিব লাগিব। যদি এনেধৰণৰ ভিডিঅ' আপোনালোকক ভাল লাগে তেতিয়া এনেধৰণৰ ভিডিঅ' সদায় চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব।